হেল্ল' ফ্ৰেণ্ডছ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই এটা নতুন ঠাইত যাই আছোঁ, অসমৰে গোৱালপাৰাৰ হয় টুক্ৰেশ্বৰী মন্দিৰ। গোৱালপাৰা পাব নালাগে, আৰু ঠাইখিনি বহুত ধুনীয়া হয়, বহুত একদম পাহাৰৰ ওপৰত এটা মন্দিৰ, আৰু বহুত যাব লাগে একদম পাহাৰৰ মূৰলৈ ওপৰলৈকে। এই ঠাইখিনি বহুত ধুনীয়া বুলি শুনিছোঁ, গতিকে বলক যাই চাওঁ কেনেকুৱা লাগে। মোৰ লগত আপোনালোকক বলক আৰু জনাব কেনেকুৱা পায়। Let's go. Hey guys, ফাইনেলি আমি শেষত টুক্ৰেশ্বৰী মন্দিৰ আহি পালোঁ। অকণমান আছে, এই গেটখন চাওক, পাইছোঁৱে আহি। গুৱাহাটীৰ পৰা বেছি দূৰ নহয়, 2-3 ঘণ্টা আহিলে পাই যায়। গোৱালপাৰা পৰে, চ' এয়া সোমাই গ'লোঁ। জোতা বাহিৰত চাব লাগিব। এইটো মন্দিৰ হয়, এইটো মেইন মন্দিৰ নহয়, মেইন মন্দিৰটো ওপৰত আছে। তথাপিও এইটো গৈ আছোঁ ওপৰলৈকে। ইয়াত বান্দৰ চাওকচোন, বান্দৰ খোৱা বস্তু অনা বুলি একদম থপিয়াব চাই আছে। চ' এইটো ওপৰত মন্দিৰটো আছে। সেইটো মেইন মন্দিৰৰ ওপৰলৈ চিৰি আছে, এইটো চাওক। বাপৰে ইমান ওখ, চাওক। মেইন মন্দিৰলৈকে বহুখিনি আছে, তথাপিও চাওঁ কিমানখিনি যাব পাৰোঁ। যদি যাব পাৰোঁ আপোনালোকক মেইন মন্দিৰটো দেখাম নিশ্চয়, চাই থাকক। চাওক, চকলেট খাই আছে মানুহটোৱে। আংকল আহি কেনেকুৱা লাগিছে? মন্দিৰটোলৈকে বহুত ওখ আছে, প্ৰায় 2000 চিৰি পাৰ কৰিব লাগে। আৰু আপোনালোকে তলত যে দেখিছে, যিটো মন্দিৰ আছিলে সেইটোত মানে বিবাহ হয়, কিন্তু মেইন অৰিজিনেল যিটো মন্দিৰ সেইটো ওপৰতহে আছে। আৰু সেই মন্দিৰটোত মানে পূজা মেইন যি পূজা হয় এই মন্দিৰটোৰ ওপৰতে হয়। তাতে এটা এনেকৈ কাহিনী আছে, মানে তাৰে মানুহে কোৱা মতে মানে ইয়াতে এজন বান্দৰক ৰজা পতা হয় প্ৰতি বছৰৰ মূৰত পূজা কৰি। তাৰপিছত এনেকৈ প্ৰত্যেক বছৰে এজন মানে কি বান্দৰক ৰজা পতা হয়। গতিকে এই মন্দিৰটোৰ মানে কি ৰাজকালীন বুলি ক'ব পাৰি, আৰু মন্দিৰটোৰ এই ৰজাটোৰ মতে চলি থাকে আৰু ফল চল দিয়া হয়। গতিকে বলক কিমান দূৰ যাব পাৰি চাওঁ। মন্দিৰটোলৈকেতো বহুত দূৰ আছে, তথাপিও চব কিমান ওখ হয়। প্ৰায় 1000 চিৰি আছে গাইজ। চ' চাওক কিমান আহিলোঁ, প্ৰায় 600-700 চিৰি আহিলোঁ। আৰু ইয়াত আপোনাৰ এইটো নিজৰাৰ দৰে হয়, এইখন শাকো হয়। ইয়াতলৈ মানে কি ওপৰৰ পাহাৰৰ ওপৰৰ পানীটো নামি আহে বৰষুণ বতৰত। আৰু বহুখিনি যাব আছে, আৰু চব কিমান ওখ আছে। গৈ আছোঁ, কিমান দূৰ বাৰু আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম।
চাওক ইমান তলত আছে, একো দেখা নাপায়। পাহাৰৰ বহুত ওপৰত আহি গ'লোঁ। বলক চাই থাকক ভিডিঅ'টো। গাইছ আহি এইখিনি পালোঁ। ইয়াতো কিবা এটা ভগৱানৰ মূৰ্তি আছে, কিবা মূৰ্তি হয় নাজানো, তথাপিও পালোঁ আৰু গৈ চাওঁ। সেয়া আৰু অকণমান আছে, অকণমান গ'লেই মন্দিৰ পাম। ফাইনেলি আটাইতকৈ শেষৰ চিৰিটো। এইটোৱে মন্দিৰ হয়। মেইন মন্দিৰ আৰু এইটোৱে বহুত মানুহে আহে, বিশ্বাস কৰে সেই মন্দিৰটোক। কিহৰ মূৰ্তি হয় নাজানো, পিছে হয়তো মহাদেৱৰে হ'ব। তথাপি চাওক পাৰ ইমান ওপৰত, আৰু তলত চাওক কিমান ওপৰত আহিছোঁ। সেইটো মন্দিৰ ভিতৰত দেখাব পাৰিলে ভাল লাগিল হয়। আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পাব।